হেল্ল' গাইজ, মোৰ নতুন এটা মিনি ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। আজি পিছে লগৰজনীয়ে ম'ম' বনাব বোলে, সেইকাৰণে ম'ম' কেনেকৈ বনাই আপোনালোকে চাই থাকিব দেই, স্কিপ নকৰাকৈ। মই ল'লোঁ আটাৰ, মোৰ ভাগৰ আটা অলপমান আছিলে, সেইকাৰণে আটা অলপমান লৈ ল'লোঁ। এইফালে গৈ আছোঁ ৰুমলৈ, তাহাঁতৰ ৰুমলৈ গৈ আছোঁ দেই। আটা আকৌ লগৰজনী ৰুমলৈ আহিলোঁ, গোটেইকেইজনী বহি আছে থপকা লাগি, ময়ো আটাখিনি থৈ ল'লোঁ। এতিয়া আকৌ কেনেকৈ বনাব চাই থাকিব দেই। সিহঁতৰ বোলে পিঁয়াজ নাই, মই ৰুমৰ পৰা পিঁয়াজ এটা লৈ আহোঁগৈ। সেইকাৰণে পিঁয়াজ এটা নিবলৈ আহিছোঁ। এইফালে আকৌ ৰুম পালোহি। পিঁয়াজো ইমান দাম বাঢ়িছে নহয়, পিঁয়াজ সেনেকৈ আমাৰ ওচৰত নাই, কিন্তু পিঁয়াজটোতো নিবতো লাগিবই। সেইকাৰণে চব পিঁয়াজো নাই, এটা দুটা তিনিটা আছে, এইটোকে লৈ লওঁ। পিঁয়াজ এটা লৈ ল'লোঁ। লগৰজনীয়ে এইফালে চালি লৈছে আটাটো, এনেকৈ আটাটো চালি লৈছে। ময়ো এইফালে ব্লগ বনাই লৈছোঁ, নহ'লে বনাব নাপাম নহয়। এইফালে মই পানী গৰম কৰি লৈছে অলপমান, আকৌ লৈ লৈছে আটা, এইফালে গৰম পানী, এইফালে বেলনা মাৰি। আমি খাম এতিয়া কি ম'ম' খাম, ম'ম' লগত খাওঁ আমি। একোৱেই নাখাওঁ, অকলে ম'ম' খাম। ম'ম' আৰু এইকেইজনী ভকতনী, এইফালে এজনী বেলি আছে, কৰি আছে, মেলি আছে। এইফালে ময়ো বহি পিনে ব্লগ বনাইছোঁ। মোৰতো কামটো নাই, মইতো এনেও বনাবও নাজানো, সেইকাৰণে মই বনাবলৈ ল'ব নোৱাৰোঁ, অকলে খাম বুলিহে ল'ব পাৰিম, অকলে খাম। এইফালে আহিলোঁ, আহি পিনে দেখিলোঁ ই আকৌ বনাই হ'লেই নহয়, একদম গোল গোল কৰি লৈছে। দেখা নাই গোটেইজনী বনাই থপকাই বনি গৈছে। থপকা সেই গোটেইটো দেখা নাই, পিঠাটো গোটেইটো থপকা হৈছে। মানুহজনী চাই নাই, মুখখন গোটেই বৰলা গোটেইটো, সেইকাৰণে ময়ো অকণমান বনাই মতা নহয় দেই, মই মাইকী মানুহ, মই বৰলা নহয়। এইফালে গুলিছো, গুল কৰিছো, গুল কৰিছে বুলি নাই। সিহঁতি পিঁয়াজ কাটি পৰা নাই, এইজনী আকৌ চকু পৰিছে, এজনী এবাৰ মই লাগি আছো দেই। এবাৰ মই খালি কাটিম আকৌ, আপোনালোকক নেদেখাও, মই পিছতহে দেখাম আৰু দেই, কাটিম দেই নেকাটিম পিছত গম পাইছে। নোৱাৰো দেই বনাবলৈ, কাটিবলৈ নোৱাৰো আৰু, একদম চকুত ধৰি গৈছেগে। সেইকাৰণে এবাৰ এইজনীয়ে কাটিছে, এইজনীয়ে এইবাৰ ইও ট্ৰাই কৰিছে আৰু, যদি পাৰিব, নোৱাৰিলে নাই আৰু, তেতিয়া মই সিহঁতি কৈ থাকিব আৰু কি কৰে। হাঁহিছিলো যে কণী বনাইছে আজি, এইখন কি বনিছে আৰু ইমান ধুনীয়াকৈ বনাইছে, গোটেই লেতেৰা কৰি পানি বনাইছে। এই চাৰকম কৰিছে, ঘূৰাতে মাজত বস্তুখিনি সোমাই ৰখাহে, মাজত বস্তুখিনি সোমাই ৰখাহে। और ये हो गया ফাইনেল। বহুত ধুনীয়াকৈ দিছে দেই। এতিয়া বনিবৰ কাৰণে এতিয়া থৈ দিছে, ভাপতে হৈ যাব। ফাইনেলি হৈ গ'ল, আমি খালোঁ। গৰম নাখাওঁ, ঠাণ্ডাতে খাম। টেষ্টি বনিছে দেই। দেখিছে নহয় ভিতৰত, বহুত ধুনীয়া বনাইছে। এতিয়ালৈ মানে বাই বাই।